আমাৰ সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তথা এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৰহাট জাতীয় বিদ্যালয় সেয়াৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু 25টা বছৰ অতিক্ৰম কৰা সেইখন বৰহাট জাতীয় বিদ্যালয় বৰহাট অঞ্চলৰে এটা অন্যতম শিক্ষা প্ৰতিষ্ঠান। গতিকে এই দিনটোত বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল লগতে ইয়াৰ যিসকল কৰ্মচাৰী আছে হাতেৰে মাজত শিৰে মাজত ভৰি পৰা দেখা পোৱা গৈছে। দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই আজি প্ৰথম দিনৰ অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। কবিতা বাইদেউক দেখিছোঁ, মই বাইদেউৰ পৰা দুটামান কথা জানিব বিচাৰিম। বাইদেউ কওক, আজি দিনটো কেনেকুৱা লাগিছে? আমাৰ কাৰণে এটা একদম ভাবিব নোৱাৰা এটা দিন হৈছে। নিজৰে আনন্দত চকু পানী ওলাইছে দেই। খুব ভাল লাগিছে, খুব মনত আনন্দ লাগিছে। সকলোৱে যে এইটো উপভোগ কৰে তাৰে আশা বালি আৰু সুগ্ৰীৱ ভাল লাগিছে? পুৰা ভাল, পুৰা ভাল। প্ৰথমবাৰ কৈছোঁ। হয় নি? ঠাণ্ডা গৰম কেনেকুৱা? অলপ গৰমটো লাগিছে কিন্তু হ'লেও ভাল লাগিছে আৰু। দুইটা দিন থাকিবা? মজা। ক'ত মাছ ধৰিলা? কিমান পালা? পল লৈছা, মাছ কিমান পালা? নাই পোৱা? মাছ কোনে জানা? বিয়া নাম ছোৱালী ক'ৰ পৰা আনিলে? টিটলাগড়। দৰা বন্ধু পিছে আছেনে কোনোবা? এইজন এই হকী বিয়া পতা নে নপতা? নাই পতা। কইনা থবলৈ ঢেৰ আহিছে কিন্তু মানুহ। আপোনাৰ কাৰণে বিশেষ দিন আমি দেখিছোঁ 2000 চনৰ পৰা বৰ্তমানলৈকে, কি ক'ব? আমি বৰ্তমান 25 বছৰ হৈ দিলোহি। এইটো আমাৰ জাতীয় বিদ্যালয়ৰ কাৰণে অতি গৌৰৱৰ মুহূৰ্ত। আমাৰ গত বছৰবোৰত বিদ্যালয়ৰ যিটো সফলতা, ৰূপালী জয়ন্তী উদযাপনৰ যোগেদি সেই সফলতা অধিক বাঢ়ে আমি অকণমান চেষ্টা কৰিম। আৰু ৰূপালী জয়ন্তী তেনে এটা সুযোগ আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শুভাকাংক্ষী ৰাইজক প্ৰদান কৰিছে। এইদৰে এইটো বস্তু লাহেকৈ নাইকিয়া হ'ল। এখেতে বনাইছে ক্লাছ 4।
সাংবাদিক মঞ্চের উপদেষ্টা সন্দীপ গগৈ